হেল্ল' বন্ধুসকল, মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যাবলৈ গৈ আছোঁ চান্দুবিত যাম ফাৰ্ষ্ট টাইম, তাৰপিছত যাম বাৰেগাঁও। তো আগতে মই বাৰেগাঁও গৈছিলোঁ বাৰু, তাতে গৈ বহুত ভাল লাগে। তো সেইকাৰণে আজিও আহি গ'লোঁ। তো এতিয়া প্ৰথমতে চান্দুবি যাওঁ, তাৰপিছত বাৰেগাঁও যাম। আৰু এতিয়া চান্দুবি আহি পালোঁ। তো ইয়াৰে ভিউটো আপোনালোকক দেখাই আছোঁ। গাড়ীটো ইয়াতে পাৰ্কিং কৰি ৰাখিলোঁ আৰু এতিয়া গৈ আছোঁ। আৰু ফাইনেলি এতিয়া বাৰেগাঁও আহি পালোঁ। এয়া দেখিছে, এইটো চাওক ৱাটাৰফলটো। আৰু এতিয়া ৱাটাৰফলটোৰ ওচৰলৈ গৈ আছোঁ। পুৰা নেচাৰেল জেগা হয় একদম। আৰু এইখিনি জেগাত মই খুবেই ভাল লাগে আহি পেলাই, কাৰণ ইয়াতে একদম পুৰা ঠাণ্ডা পৰিৱেশ, তেনেকুৱা গৰম নাই ইয়াতে। আৰু এতিয়া ইয়াতে আহি পালোঁ। ইয়াৰে ৱাটাৰফল চাওক, ইমান ডাঙৰ ৱাটাৰফল চাওক এইটো। আৰু এইবিলাক দেখিছে ধুনীয়াকৈ বহাকৈ বেঞ্চ বনাই দিছে, এইবিলাক চাওক। আৰু আমি ইয়াতে যেতিয়া আহি পাইছিলোঁ তেতিয়া ইমান মানুহে নাছিলে, তো এতিয়া লাহে লাহে মানুহ আহিব ধৰিছে। আৰু চাওক কিমান মানুহ হৈ গ'ল এতিয়া চাওক, দেখিছে। কাৰণ আমি অলপ জলদি আহি পাইছিলোঁ, তো সেইকাৰণে ইমান মানুহ হোৱা নাছিলে। আৰু এতিয়া কিমান মানুহ হৈছে চাওক। জেগাটো ইমান ধুনীয়া জেগা চাওক, দেখিছে এইটো কিমান ধুনীয়া জেগা চাওক। এইটো চাওক, একদম মজা লাগি যায় ইয়াতে আহিলে চাওক। আৰু আজি ইয়াতে গা নুধুলোঁ, কাৰণ অলপ চৰ্দি লাগি আছে। তো সেইকাৰণে মই গা নুধুলোঁ। ইয়াৰে আগৰবাৰ আহোঁতে গা ধুইছিলোঁ, আৰু এতিয়া যাবলৈ ওলালোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।